ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন তেওঁ যে ঠিকেই কৈছিলে ৰাইজ তেওঁৰ যে এই ধুমুহাজাকৰ লগত বহু যুগৰে সম্পৰ্ক আছে নহ'লেনো তেওঁ নোহোৱা হোৱাৰ পৰা ইমান দিনে ধৰি এই ধৰিত্ৰী বুকুত এটোপাল পানী নপৰিলহেঁতেনে বাৰু ৰাইজ যোৱা চানডে বা আৰু মই গৈছিলোঁ আমাৰ সকলোৰে হাৰ্টথ্ৰব মৰমৰ জুবিনদাৰ ওচৰত আৰু গৈ পাই ইয়াত ধুনীয়াকৈ চাকি আৰু ধূপ জ্বলাই দিলে দাদাৰ নামত আৰু তেওঁৰ বাবে এটা গিফ্ট লৈ গৈছিলোঁ তেওঁৰ অতি মৰমৰ আমাৰ অসমৰ গামোচা এখন ৰাইজ জুবিনদাক ওচৰৰ পৰা চুই চোৱা হেঁপাহটো যে বুকুতে ৰৈ গ'লোঁ কেতিয়াও চান্সে নাপালোঁ এনেকৈ ওচৰৰ পৰা চুই চোৱাৰ বহুত প্ৰগ্ৰামো চালোঁ য'ত জুবিনদা অহা বুলি গম পাওঁ তাতে পাগলৰ দৰে দৌৰি গ'লোঁ চালোঁ কিন্তু তেখেতক ওচৰৰ পৰা চুই চোৱাৰ হেঁপাহকণ এতিয়াও মনত থাকি গ'ল ৰাইজ বাৰু ৰাইজ যি নহওক আমাৰ ঈশ্বৰ পুত্ৰই চাগে আগতীয়াকৈ জানিছিলে সেইবাবে আমাক গান আকাৰে কৈ গৈছিলে যে মন গ'লে মোৰ কাষলে আহিবা এদিন ক'লে কিদৰে খাওঁ কিদৰে শুওঁ চাই যাবা নীৰৱে ৰাইজ জানো মই একদম বেয়া গাওঁ কিন্তু দাদাৰ বাবে এনে অকণমান চেষ্টাহে কৰিছোঁ তো প্লিজ ন' কমেণ্ট জয় জুবিনদা জয় আই অসম তো আজিলৈ বাই বাই ৰাইজ নেক্সট আকৌ এটা মিনি ভ্লগত লগ পাই আছোঁ অতি সোনকালে আৰু আমাৰ ঈশ্বৰ পুত্ৰজনক চাবলৈ আহিব ৰাইজ